हेलो गाइस वेलकम टू माय यूट्यूब चैनल रुबुल आसाम टेक्निकल चैनल आपनालोকক स्वागतम जनाइछु। एटु भिडिओ अकल महिलाসকলৰ বাবে আৰু আপোনালোকে গুৰুত্বপূৰ্ণ এই ভিডিওটো চাব আৰু স্কিপ নকৰিব। এই ভিডিও যিসকল সদস্যই নতুন চাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দি মোৰ লগত থাকিব। যেহেতু অৰুণোদয় আপোনালোকে সকলোৱে এপ্লাই কৰিছে, যিসকল পুৰণা অৰুণোদয় আছে তেওঁলোকক কৈছো এটো আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ এটা খবৰ। যেহেতু অৰুণোদয় 3.0 নতুনকৈ আবেদন কৰিছে আপোনালোকে আৰু একেলগে জমা দিছে পঞ্চায়তৰ আন্ডাৰত। যেহেতু পঞ্চায়তৰ নিজে সেক্ৰেটাৰী আহি কিনে অৰুণোদয়ৰ যিবিলাক ফৰ্ম বা কাগজ বা প্ৰমাণপত্ৰ লৈ গৈছে তেওঁলোকৰ আজি এই গুৰুত্বপূৰ্ণ চৰ্তবিলাক আপোনালোকক কৈ আছো। যেহেতু অৰুণোদয় আপোনালোকে পাব আৰু সকলোৱে আশাবাদী। অৰুণোদয় আঁচনিৰ পৰা বহু হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব আৰু পুৰণা অৰুণোদয় যিবিলাক আছে তেওঁলোকৰ পৰা বাছনি কৰা হ'ব। যিসকলৰ 2 লাখতকৈ অধিক উপাৰ্জন আছে তেওঁলোকৰ অৰুণোদয় কাটা যাব। যেহেতু ডক্টৰ হিমন্ত বিশ্বই ডাইৰেক্ট কিন্তু এটো ঘোষণা কৰিছে আৰু ৰঞ্জিত দাসেও কিন্তু ঘোষণা কৰিছে। যেহেতু এটো ডক্টৰ হিমন্ত বিশ্বৰ ঘোষণা এটো 100% কৰিবই। যেহেতু 3.0 অৰুণোদয় এটো নতুন নিয়ম আৰু যিবিলাক চৰ্ত আছে আপোনালোকক কৈ দিম। সেই চৰ্তবিলাক আপোনালোকে গুৰুত্বপূৰ্ণ সহকাৰে শুনিব। যেহেতু অৰুণোদয় আপোনালোকে পোৱাৰ আশা আছে তেতিয়া হলে এই 3.0 অৰুণোদয়ৰ যিবিলাক সদস্যই পাব সেইবিলাক সদস্য কিন্তু অসহায় বা একেবাৰে নিৰ্জীৱী পৰিয়াল হ'ব লাগিব। যেহেতু বিধৱা বিয়া হোৱা নাই আৰু যিবিলাক পেৰালাইসিস আছে, যিবিলাক বেমাৰী মানুহ আছে আৰু যিবিলাকৰ মানে গিৰিয়েক ঢুকাইছে বা মৰিছে তেওঁলোকৰ বাবে এই অৰুণোদয় কিন্তু 100% হৈ যাব। তাৰ পিছত 2 লাখতকৈ কম থাকিলে সেইবিলাকৰ পিছত ঘোষণা কৰা হ'ব। এটো ডাইৰেক্ট ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে কিন্তু ঘোষণা কৰিছে। তো চৰ্তবিলাক শুনিলক। 1 নম্বৰৰ পৰা কৈ আছো। তো চৰ্তবিলাক হৈছে কোনে আবেদন কৰিব পাৰিব। বিধৱা অবিবাহিত 45 বছৰ বয়সৰ ঊৰ্ধ্ব, বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলা। তৃতীয় লিঙ্গ নির্বিশেষে দিব্যাঙ্গ ব্যক্তির অধিকার আইন 2016 অনুসৰি চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা ৰোগীয়া মহিলা এইবিলাক মহিলাই কিন্তু অৰুণোদয় আঁচনি কিন্তু 100% পাব। এই চৰ্তত কিন্তু ডাইৰেক্ট স্পষ্টভাৱে উল্লেখ কৰা আছে। তো গাইস নেক্সট চৰ্ত হৈছে পৰিয়ালৰ উপাৰ্জন ব্যক্তিগৰাকী বৃদ্ধ বা 60 বছৰৰ ওপৰত হ'ব লাগিব সেইবিলাক মহিলাই কিন্তু অৰুণোদয় পাব। তাৰ পিছত আছে HIV, থেলাসেমিয়া, হিমফেলিয়া, থেৰিব্লে, পাইলছ, কুষ্ঠ, অষ্টিজম, স্পেকট্ৰাম বিকাৰত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলাই কিন্তু অৰুণোদয় পাব। তাৰ পিছত আছে আশ্ৰয়হীন পৰিয়ালে কিন্তু অৰুণোদয় পাব। তাৰ পিছত আছে ভিখাৰী জীৱন নিৰ্বাহ কৰা মহিলাই অৰুণোদয় পাব। নেক্সট আছে অন্তোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী পাব অৰুণোদয় আঁচনি। তাৰ পিছত আছে মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখতকৈ কম হোৱা পৰিয়ালে পাব এই অৰুণোদয়ৰ আঁচনি। যেহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগতেই কিন্তু আপোনালোকক ঘোষণা কৰি কৈছে বা নিউজতো কৈছে যে 2 লাখতকৈ কম ইনকাম থকা পৰিয়ালে কিন্তু অৰুণোদয় আঁচনি 100% পাব। যেহেতু আপোনালোকে উপাৰ্জন কৰিছে 5 লাখ, আপোনালোকে এপ্লাই কৰিছে 2 লাখত ইনকাম সাৰ্টিফিকেট তেতিয়া হলে কিন্তু আপোনালোকে অৰুণোদয় নাপাব। সেই অৰুণোদয় কিন্তু কেনসেল যাব বা কাটা যাব। আৰু এনে চৰ্ত ঘোষণা কৰিছে যেহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যিবিলাক গৰীব অসহায় মানুহ তেওঁলোকৰ কিন্তু এই অৰুণোদয় আঁচনি পোৱাটো যুক্ত। কিন্তু ধনী মানুহেও কিন্তু অৰুণোদয় এপ্লাই কৰিছে সেইবিলাকক কৈছো আপোনালোকে এপ্লাই কৰি কোনো লাভ নাই। আপোনালোকৰ অৰুণোদয় কিন্তু এনেই কাটা যাব বা কেনসেল হৈ যাব। তো গাইস আপোনালোকে টেনশন লব নালাগে। ইয়াৰ পিছতে কিন্তু অৰুণোদয়ৰ কাৰণে নতুন এটা ঘোষণা বা নিয়ম ওলাব। এটো কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এবং কি ৰঞ্জিত দাসেও কৈছে। সেই ভিডিওটো যদি আপোনালোকে চাব বিচাৰে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু আপোনালোকে যদি এই ভিডিও চাই কোনো ধৰণৰ অসুবিধা হৈছে যদি বুজি পোৱা নাই তেতিয়া হলে মোক কমেন্ট কৰিব। কমেন্ট বক্সত মই জনাই দিম। আৰু যদি আপোনালোকৰ এই ভিডিও চাই উপকাৰ হৈছে তেতিয়া হলে বেলেগক শেয়াৰ কৰি বেলেগক উপকাৰ কৰিবলৈ সুবিধা কৰি দিয়ক। আজিৰ কাৰণে ভিডিও শেষ কৰিছো। টাটা বাই বাই।